নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল পিকেছ প্লাছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাম বঙাইগাঁৱৰ ৰাস। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো।
ইয়াতে উঠাৰ বাবে বহুত ইচ্ছা আছিল আৰু ইচ্ছাটো পূৰণ হ'ল আৰু সেইকাৰণে বহুত ভাল লাগিছে। মোৰ কিন্তু ভয় অলপো লগা নাছিল, বহুত ভাল লাগিছিল কাৰণে চিঞৰিছোঁ। আৰু এটা কথা বাবা থাকিলে যে একেবাৰে মোক ইয়াত উঠিব নিদিল হয়। মই সেইকাৰণে সৰুৰ পৰা ডাঙৰ হ'লো, আজিলৈকে উঠি পোৱাই নাই।